নমস্কাৰ এভৰিৱান, মই গাফাৰ মটিভেশ্যনেল স্পিকাৰ, বিজনেছ কোচ এণ্ড কেৰিয়াৰ গাইড। আজিৰ ছেশ্যনটোত মোৰ মূল বিষয় হৈছে যে ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰীত আপুনি কেৰিয়াৰ গঢ়িব পাৰিবনে নোৱাৰিব, ইয়াৰ পটেঞ্চিয়েলিটি স্ক'প আছেনে নাই। 100% আছে। শেষ পৰ্যন্ত ভিডিঅ'টো চাওক। চ' লেটছ ষ্টাৰ্ট। প্ৰথম কথাটো হৈছে ইয়াত মই যিটো পষ্টৰ কথা কৈছোঁ বা যিটো পদৰ কথা কৈছোঁ, এই পদটোৰ নাম হৈছে ইউনিট মেনেজাৰ বা BDM বা RDM। কোম্পানী অনুপাতে চবতে বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হৈছে। ইয়াৰ ক্ৰাইটেৰিয়া হৈছে যে আপোনাৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'ব লাগিব, বয়স 25ৰ পৰা 35ৰ ভিতৰত হ'ব লাগিব, 25ৰ তলত 35ৰ ওপৰত হ'ব নোৱাৰিব। এইটো এটা ছুপাৰ চলিড এণ্ড এক্সেলেণ্ট আমেজিং পষ্ট হয়। এইটো এটা মেনেজাৰ লেভেলৰ পষ্ট হয়। এই পষ্টটোত পটকৈ পোৱা নাযায়। চিলেকশ্যন ক্ৰাইটেৰিয়া বহুত টাফ। প্ৰতি 10জনৰ পৰা মাত্ৰ এটা ল'ৰা বা ছোৱালীহে চিলেক্ট কৰে কোম্পানীবিলাকে। ইমান স্কিলছ, ইমান কোৱালিটি চায়। গতিকে বহুত ল'ৰা ছোৱালীয়ে ডাইৰেক্টলি গৈ ইয়াত এপ্লাই কৰে, কিন্তু বহুত ল'ৰা ছোৱালী ৰিজেক্ট হৈ যায়। আৰু কিছুমান ল'ৰা ছোৱালী এনেকুৱাও আছে, আজি পৰ্যন্ত গমেই নাপায় ইয়াত যে এনেকুৱা ধৰণৰ এটা পদ আছে য'ত নেকি সম্পূৰ্ণ চেলাৰীত ৰেগুলাৰ এমপ্লয় হিচাপে ইয়াত এপইণ্ট কৰে কোম্পানীয়ে। যিধৰণে গভৰ্ণমেণ্ট চাকৰি কৰা এটা ল'ৰাই 30 তাৰিখে চেলেৰি পায়, ঠিক সেইধৰণে প্ৰত্যেক মাহৰ 30 বা 31 তাৰিখে ইঞ্চুৰেঞ্চত কাম কৰা ল'ৰাটোৱেও চেলেৰি পায়। যদি ল'ৰাটো ফ্ৰেচাৰ্ছ হয়, যদি কেণ্ডিডেটগৰাকী ফ্ৰেচাৰ্ছ হয়, তেতিয়াহ'লে দৰমহা হয় 15 বা 18,000 টকা। আৰু যিসকলৰ এক্সপিৰিয়েঞ্চ আছে, অলৰেডি বোলে সি 20,000 টকা বেলেগ কোম্পানীত পায়ে আছে, বেলেগ ছেক্টৰত পায়ে আছে, তেওঁ ইঞ্চুৰেঞ্চত আহিব বিচাৰিছে, তেতিয়াহ'লে তেওঁ কি হয়, সেই 20,000টোৰ ওপৰত 30% ইনক্ৰিমেণ্ট পায়, হাইক পায়। মানে বেলেগ ছেক্টৰত তেওঁ যিমান দৰমহা পাই আছে তাৰ ওপৰত কোম্পানীয়ে তেওঁক 30% ইনক্ৰিমেণ্ট দিব। যদি 30,000 পাই আছে, তেতিয়াহ'লে 30% ইনক্ৰিমেণ্ট দি 39,000 চেলেৰি দিব। যদি অলৰেডি 40,000 টকা পাই আছে, তেতিয়াহ'লে তাৰ ওপৰতো 30% ইনক্ৰিমেণ্ট দি 52,000 কৰিব। সম্পূৰ্ণ ৰেগুলাৰ বেচিছত প্ৰপাৰ টাইমত আপোনাৰ চেলেৰি আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ যায়। এটা মাহ বাকী নাযায়, পেণ্ডিং নাযায়, য'ত নেকি আপোনাৰ চেলেৰি নহয়। বহুত ল'ৰা ছোৱালীয়ে গম নাপায়। গতিকে এই পষ্টটো নিজৰ ডিষ্ট্ৰিক্টতে খালী হৈ থাকে, আৰু নিজৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়েহে নিজৰ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে। আজি শিৱসাগৰৰ ল'ৰাটোৱে আহি যোৰহাটত বা তিনিচুকীয়াত এপ্লাই কৰিব নোৱাৰে, কোম্পানীয়ে কেতিয়াও নলয় তাক। তিনিচুকীয়াৰ ল'ৰাটোৱে গৈ মঙলদৈ বা ধুবুৰীত এপ্লাই কৰিব নোৱাৰে, কোম্পানীয়ে নলয়। সি নিজৰ ডিষ্ট্ৰিক্টৰে হ'ব লাগিব। এতিয়া বহুত ল'ৰা ছোৱালী ডাইৰেক্টলি ইয়াত গৈ ইণ্টাৰভিউ দিয়ে, কিন্তু বহুত ল'ৰা ছোৱালী ৰিজেকশ্যন হৈ যায়। কিয়নো ল'ৰাটোৰ নিজৰ সেই স্কিলছ বা কোৱালিটিখিনি নাথাকে। আৰু থাকিলেও কি হয়, সুন্দৰ ৰূপত উপস্থাপন কৰিব নোৱাৰে, নিজকে প্ৰদৰ্শন কৰিব নোৱাৰে, প্ৰেজেণ্ট কৰিব নোৱাৰে, যাৰ কাৰণে সি সেই যোগ্যতা, সেই এফিচিয়েঞ্চি থকাৰ পিছতো, দক্ষতা থকাৰ পিছতো সুন্দৰভাৱে উপস্থাপন কৰিব নোৱাৰাৰ দুখত বা ফলত সেই চাকৰিটো চিলেকশ্যন হোৱাৰ পৰা সি বঞ্চিত হৈ থাকি যায়। আৰু কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে, পষ্টটোৰ বিষয়ে গমেই নাপায়। 15-18 হাজাৰ টকা কম দৰমহা নহয়। প্ৰথম অৱস্থাতে এটা ল'ৰাই, নতুনকৈ ফ্ৰেচাৰ ল'ৰা এটাই, যাৰ বয়স অলৰেডি 25-26 বছৰ হৈ গৈছে, কেতিয়াও চাকৰি কৰা নাই, সি তাত জইন কৰিয়ে 15,000 টকা 18,000 টকা নিজৰ ডিষ্ট্ৰিক্টতে পোৱাটো মুখৰ কথা নহয়। নিজৰ ডিষ্ট্ৰিক্টত গুৱাহাটী বাদ কৰি এনেকুৱা কোনো কোম্পানী নাই য'ত নেকি আপুনি 18,000 টকা সোমাই আপুনি পায়। নাপায়, কেতিয়াও নাপায়, কোনো কোম্পানীয়ে দিব নোৱাৰে। গতিকে খুব সুন্দৰ পষ্ট হয়। এই পষ্টটোৰ কাৰণে আমি কি কৰোঁ, উদ্গতি জব কনচালটেঞ্চিয়ে যিকোনো এটা ল'ৰা বা ছোৱালীক আমি 5 দিনৰ পৰা 7 দিন ট্ৰেইনিং দিওঁ। ভিডিঅ' কলিঙতে হওক, কনফাৰেঞ্চতে হওক, নৰ্মেল কলতে হওক, 5 দিনৰ পৰা 7 দিন ট্ৰেইনিংটো ডেইলি 1-1.5 ঘণ্টাকৈ প্ৰপাৰ ট্ৰেইন কৰাৰ পিছত, প্ৰপাৰ কোৱালিটি স্কিলখিনি ডেভেলপ হোৱাৰ পিছত, কনফিডেঞ্চ লেভেল এটা লেভেলত অহাৰ পিছত, প্ৰেজেণ্টেশ্যন স্কিল, কমিউনিকেশ্যন স্কিল বহুত ঠিক ঠাক কৰোঁ। 15-16টা স্কিলৰ ওপৰত আমি কাম কৰোঁ। তাৰপিছতে ল'ৰাটোক আমি ইণ্টাৰভিউলৈ পঠিয়াওঁ, যাতে সি সহজে চিলেক্ট হ'ব পাৰে। 3টা ৰাউণ্ডত আপোনাৰ ইণ্টাৰভিউ হয়। BM ৰাউণ্ড, ARM ৰাউণ্ড, HR ৰাউণ্ড। 3টা ৰাউণ্ড চিলেকশ্যন হোৱাৰ পিছত আপোনাৰ অফাৰ লেটাৰ আহিব, তাৰপিছত এপইণ্টমেণ্ট লেটাৰ আহিব। এপইণ্টমেণ্ট লেটাৰত ক্লিয়াৰলি মেনশ্যন থাকে আপোনাৰ দৰমহা কিমান হ'ব, কিমান তাৰিখে সোমাই যাব। প্ৰপাৰ মেনেজাৰ লেভেলৰ পষ্ট হয়। আপোনাৰ তলত এটা টিম থাকিব, গোটেই টিমটোক আপুনি টিমত কাম কৰিব পাৰিব, টিমটোক হেণ্ডেল, টেকেল, মেনেজ কৰিব পাৰিব। ঠিক আছে, খুব সুন্দৰ পষ্ট হয়। ইঞ্চুৰেঞ্চ কোম্পানীৰ এইটো এটা বিউটি। গতিকে এই পষ্টটো হাতৰ পৰা যাবলৈ নিদিব। যদি আপুনি এই পষ্টটোত কাম কৰিব বিচাৰিছে, কেৰিয়াৰ কৰিব বিচাৰিছে, মেছিভ গ্ৰ'থ আছে এই পষ্টটোত। এই পষ্টটোৰ পৰাই কি হয়, ABM হয়, BM হয়, এই পষ্টটোৰ পৰাই আপুনি আকৌ বেলেগ ছেক্টৰতো যাব পাৰিব। বেলেগ যিকোনো ছেক্টৰ, যিকোনো কোম্পানীত মেনেজাৰ লেভেলৰ পষ্টবিলাক ওলাই থাকে। সেই পষ্টবিলাক আপুনি তেতিয়া এপ্লাই কৰিব পাৰিব যেতিয়া আপুনি ইয়াত কাম কৰিব। কিয়নো এইটো যিহেতু মেনেজাৰ লেভেলৰ পষ্ট হয়, গতিকে মেনেজাৰ লেভেলৰ পৰা মেনেজাৰ লেভেলৰ পষ্টতহে আপুনি এপ্লাই কৰিব পাৰিব।
ঠিক আছে যদি ডাইৰেক্টলি আপোনাক মই যদি কোনোবা বেলেগ কোম্পানীত পঠিয়াও তেতিয়াহ'লে আপোনাক ডাইৰেক্ট কেতিয়াও মেনেজাৰ ৰেংকত কেতিয়াও এপইণ্ট নকৰে আপোনাক এক্সিকিউটিভ লেভেলতহে ল'ব কিন্তু ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰি যদি আপুনি একবাৰ যদি ইয়াত সোমাই গ'ল কেনেবাকৈ জবটো আপুনি পাই যায় আপোনাৰ মেনেজাৰ লেভেলৰ আপোনাৰ মেনেজাৰ সেই টেগটো ইয়াত লাগি যায় আপোনাৰ চিভিখনৰ ৱেট বাঢ়ি যায় ভেলু বাঢ়ি যায় আপোনাৰ স্কিল কোৱালিটি ইমান ডেভেলপ হৈ যায় এই 6-7 মাহ এবছৰত তাৰপিছত আপুনি যিকোনো কোম্পানীৰ টপ লেভেলৰ যিবোৰ পজিশ্যন ওলায় তাত আপুনি এপ্লাই কৰিব পাৰিব ভাল চেলেৰিত আপুনি যাব পাৰিব গতিকে লাইফটোত এটা জে কাৰ্ভ আছে আপুনি নিজৰ ডিষ্ট্ৰিক্টতে থাকিয়ে এটা ভাল পোষ্ট ভাল জব এটা আপুনি ইয়াত কৰি থাকিব পাৰে আপুনি বেলেগ ডিষ্ট্ৰিক্টলৈ যোৱাৰ গুৱাহাটীলৈ যোৱাৰ অসমৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজনেই নাই যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে আপুনি যদি পোষ্ট গ্ৰেজুৱেট আছে যদি আপোনাৰ বয়স 25 আৰু 35ৰ ভিতৰত হয় তেতিয়াহ'লে অতি সোনকালে উদ্গতিক যোগাযোগ কৰক উদ্গতি আছে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব গাইড কৰিব কাউন্সেলিং দিব আৰু প্ৰপাৰ ৰূপত সম্পূৰ্ণ ৰূপত এই জবটো পোৱাত সহায় কৰিব Hope you like the video যদি আপুনি এই ভিডিওটো চাই আছে যদি আপুনি আন্ডাৰ গ্ৰেজুৱেট হয় যদি আপোনাৰ ঘৰতে গ্ৰেজুৱেট লেভেলৰ কোনোবা ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপুনি কি কৰিব এই ভিডিওটো তেওঁলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁৰ এই ভিডিওটোৰ থ্ৰুৱেদি এই জবটো পোৱাত যাতে সুবিধা হয় Hope you like the video thank you good night জয় হিন্দ